নমস্কাৰ। আজিৰ লৈ আহিছোঁ পক্ষী আৰু মানুহ ক্লাছ 5-ৰ অসমীয়াৰ পাঠ্যপুথিৰ লেচন নম্বৰ 2। ব'লাচোন পাঠভিত্তিক কুৱেশ্যন এনচাৰসমূহ আমি আজি আলোচনা কৰিম। তোমালোকক দিছে প্ৰথমে উত্তৰ দিয়া। ক, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। সৰ্বধনু চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। খ নম্বৰ প্ৰশ্ন, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাই মঙহ আছিল। গ নম্বৰ প্ৰশ্নটো দিছে, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰ লিখিবা। সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্ন, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকক দিছে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখিব দিছে। প্ৰথমটো ক নম্বৰটো দিছে, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। এতিয়া প্ৰথমে আহিছে কোনে কাক কেতিয়া আৰু কিয় কৈছিলে। এতিয়া এই কথাষাৰ কোনে কৈছিলে এনে লিখিবা। উত্তৰ, উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিছিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। এতিয়া ছাত্ৰ ছাত্ৰীসকল এনেদৰে লিখিবা। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। এতিয়া খ নম্বৰ প্ৰশ্ন হৈছে, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। এই কথাষাৰ কোনে কাক আৰু কেতিয়া কিয় কৈছিলে? গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো লিখিবা। এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। এনেদৰে উত্তৰটো লিখিবা। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক দিছে কাৰণ দৰ্শাই লিখা। ক নম্বৰটো দিছে, সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ হোৱা নাছিল? ইয়াৰ উত্তৰটো লিখিবা। উত্তৰ, সৰ্বধনু ৰজাৰ ৰাজ্যৰ গছ-গছনি, লতা পাত আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ নম্বৰ প্ৰশ্নটো হৈছে, কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰ লিখিবা। সৰ্বধনু ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট পতংগই খাই নিঃশেষ কৰিলে। এতিয়া গ নম্বৰ প্ৰশ্ন হৈছে, মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ লিখিবা। মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। তাৰপিছতে তোমালোকৰ আহিছে, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰ, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজ কাৰেঙত অতিথি ৰূপে আদৰি নিলে, আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজা আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ, মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ। এনেদৰে উত্তৰটো লিখিবা। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক আহিছে, তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখিব দিছে। প্ৰথমে কটো দিছে, সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। ইয়াৰ উত্তৰটো শুদ্ধকৈ লিখিবা। সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। খ নম্বৰ হৈছে, ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল।
উত্তৰটো লিখিবা শুদ্ধকৈ লিখিলে হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনৰ খং কৰিছিল গ নম্বৰ প্ৰশ্ন কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে উত্তৰটো লিখিবা কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে ঘ নম্বৰ ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে উত্তৰটো লিখিবা ৰজা সৰ্বধনুৱে এইটো শুদ্ধকৈ লিখিলে হ'ব ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে এতিয়া তাৰ পিছৰ প্ৰশ্নটো হৈছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা ইয়াৰ আগতে তোমালোকৰ দি থোৱা আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণত আছে যুক্তাক্ষৰ ভাঙি পঢ়োৱা আৰু লিখোৱা এইকেইটা তোমালোকে নিজে যুক্তাক্ষৰ ভাঙিবা আৰু পঢ়িবা এতিয়া ছাত্ৰ ছাত্ৰীসকল যুক্তাক্ষৰ গঠন কৰোৱা তাৰপিছতহে তোমালোকক পঢ়িব দিছে এইটা পঢ়ি দিছোঁ মই এবাৰ প্ৰথমে লিংগ বিপৰীত লিংগ বুজোৱা শব্দবোৰ লিখা তাৰ আগতে তোমালোকে পঢ়িব লাগিব পঢ়োৱাত আহিছোঁ দুৱাৰত কব্জা লগোৱা হয় কুব্জ মানে কুজা পদুম ফুলৰ আন এটা নাম অব্জ সমন্বয় শব্দই একগোট হোৱা বুজায় একলব্য ধনুবিদ্যাত পৰিপক্ক আছিল সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিৰে বননিয়ে ঘূৰি ফুৰিছিল এতিয়াহে আহিছে তোমালোকৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা ইয়াত আছে ৰজা ৰাণী ল'ৰা ছোৱালী বন্ধু বান্ধৱী যুৱক যুৱতী দৰা কইনা এতিয়া দিছে শব্দবোৰ ভাঙি দেখুওৱা এতিয়া এটা দি থৈ দিয়া আছে পদ শব্দ আৰু বিভক্তি উদাহৰণস্বৰূপে এটাত আছে মধুকৰে শব্দটো হৈছে মধুকৰ আৰু বিভক্তি যোগ হৈছে একাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল তলৰ শব্দকেইটাৰ পদকেইটাৰ শব্দ আৰু বিভক্তি বেলেগ বেলেগ কৰি দেখাব লাগে গতিকে ইয়াত 2 নম্বৰটোত দিছে যুৱকে শব্দটোৰ যিটো শব্দ হয় পদটো হয় যুৱকে পদটোৰ শব্দটো হৈছে মই কৈ দিছোঁ তোমালোকে লিখি লোৱা যুৱক আৰু বিভক্তি যোগ হৈছে মানুহে পদটোৰ শব্দটো হৈছে মানুহ আৰু মানে যিটো বিভক্তি যোগ হৈছে চৰাইজাকক শব্দটো হৈছে চৰাইজাক আৰু ইয়াত যোগ হৈছে ক বিভক্তি ৰজাক পদটোৰ শব্দটো হৈছে ৰজা আৰু বিভক্তি চিন হৈছে ক কি যোগ হৈছে ক যোগ হৈছে কাৰ্মেৰে ইয়াৰ শব্দটো হৈছে এই পদটোৰ শব্দটো হৈছে কাৰ আৰু ইয়াত যোগ হৈছে আৰু ৰে দেশলৈ পদটোৰ শব্দটো হৈছে দেশ আৰু ইয়াত যোগ হৈছে ল আৰু অলৈ শব্দ মানে বিভক্তি যোগ হৈছে এতিয়া তাৰ পিছৰ প্ৰশ্নটো হৈছে তোমালোকক দিছে পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখিব লাগে এটা দি থৈ দিয়া আছে এটা দি থৈছে বিশেষ্য পদ পক্ষী আৰু বিশেষণ পদ সজ আৰু সৰ্বনাম পদ দি থৈছে তেওঁ যেহেতু বিশেষ্য পদ তোমালোকে আগতীয়াকৈ জানি ল'ব লাগিব তেতিয়াহে বিশেষ্য পদ থকা শব্দসমূহ বিচাৰি উলিয়াব পাৰিবা পদবোৰ এতিয়া বিশেষ্য পদ হৈছে যি পদে নাম যিকোনো জীৱ জন্তুৰ নাম বুজোৱা পদকে বিশেষ্য পদ বুলি কোৱা হয় আৰু বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাকে সৰ্বনাম পদ বুলি কোৱা হয় গতিকে আৰু বিশেষণ পদ হৈছে বিশেষ্য পদৰ কি কৈছে দুখ গুণ পৰিমাণ অৱস্থা বুজোৱাকে কি কয় বিশেষণ পদ বুলি কোৱা হয় তেতিয়াহ'লে ব'লাচোন আমি বিশেষ্য পদ আৰু বিশেষণ পদসমূহ বিচাৰি উলিয়াওঁ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক দি দিছোঁ বিশেষ্য পদত প্ৰথমে লিখিবা মাধৱী সৰ্বধনু ৰজা মধুকৰ শালিকা বগলী আৰু বিশেষণ পদত লিখিবা সজ আদৰ ভাল আৰু সৰ্বনাম পদত লিখিবা তেওঁ চৰাই আপুনি সৈতে সকলোৱে মই এইবোৰ হৈছে সৰ্বনাম পদ এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ইয়াত তোমালোকক জানো আহা দি থৈ দিয়া আছে একবচন আৰু বহুবচনৰ গতিকে তোমালোকে চাবা পঢ়িবা এতিয়া বিপৰীত অৰ্থবোধক শব্দ লিখা
এতিয়া বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে অৰ্থবোধক। ইয়াত দি থৈছে প্ৰিয়, ভয়, বন্ধু, সুফল, অনুচিত, পুৰস্কাৰ, অপকাৰী, অমংগল, অনুপস্থিত। এতিয়া ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ হ'ব লিখা প্ৰিয়, প্ৰিয়ৰ বিপৰীত অৰ্থ হ'ব অপ্ৰিয়, ভয়, নিৰ্ভয়, বন্ধু, শত্ৰু, সুফল, কুফল আৰু অনুচিত, উচিত, পুৰস্কাৰ, তিৰস্কাৰ, অপকাৰী, উপকাৰী, অমংগল, মংগল আৰু অনুপস্থিত, উপস্থিত। ইয়াৰ পিছতে তোমালোকক দিছে বাক্য ৰচনা কৰা। আদৰ সাদৰ, লালন পালন, খেতি বাতি, চৰাই চিৰিকটি, গছ গছনি, কীট পতংগ। এতিয়া আদৰ সাদৰ শব্দটোৰ বাক্য লিখিবা। আমাক ঘৰৰ গৃহিণীয়ে আদৰ সাদৰ কৰি মাতি নিলে। বা এইটো বাক্যটো এনেদৰে লিখিব পাৰা, মানুহজনৰ আদৰ সাদৰ দেখি বৰ ভাল লাগিছিল। লালন পালন, লালন পালন শব্দটোৰ লিখিবা, মায়ে মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে বা কৰিলে। লিখিব পাৰা অন্য এটাও লিখিব পাৰা, শংকৰদেৱক বুঢ়ীমাক কেৰসুতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। খেতি বাতি আছে, খেতি বাতিত লিখিবা, আমি সকলোৱে খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলোঁ। চৰাই চিৰিকটি লিখিব পাৰিবা, দোকমোকালিতে চৰাই চিৰিকটিবোৰে নানা গীত জুৰিলে বা নানা ধৰণৰ গীত গায়। গছ গছনি, গছ গছনিৰ শব্দটোৰ বাক্য ৰচনা লিখিব পাৰা, গছ গছনিয়ে আমাক অক্সিজেন যোগান ধৰে। কীট পতংগ, কীট পতংগবোৰক চৰাই চিৰিকটিয়ে খায়। এনেদৰে বাক্য ৰচনা কৰিব পাৰিবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেললৈ প্ৰথমবাৰ আহিছা যদি ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।